দুটা ছোৱালী আৰু আমি তিনিজনী এতিয়া অকণমান আগত মানে তাই ভাত খাই দিছে আমি ভাত খাই আছিলোঁ আৰু আমি কচুৰি মই খাই আছোঁ এয়া মাহ ভাত বুলি ক'ব লাগিব এয়া মাহ ভাত নহয় আচলতে অকণমান দাইল আছে আৰু আলু আৰু পানী এইদৰে আমি দুপৰীয়া সাঁজ ইয়াত নৰসিংহ দিয়া আছিলে পাত ইমানেই মানে গোন্ধটো সহ্য কৰিব নোহোৱা নিচিনা লাগিছে আগতে খুব ভাল পাওঁ খাই এই নৰসিংহ পাত দিলোঁ এতিয়া মানে ইমানেই বেয়া হৈছে খাবলৈ মানে গোন্ধটো সহ্য কৰিব নোৱাৰা নিচিনা লাগিছে আৰু এয়া আমাৰ কচুৰিটো খুৱাই আছোঁ লগতে ময়ো খাই আছোঁ আৰু আমাৰ দোকানখন ইমানেই গান্দা হৈ আছে ন ইমানেই গান্দা হৈ আছে গোটেইখিনি চিজিল মানে একেবাৰে ওলাই যোৱাৰ পিছতে চিজিল হৈ যায় আৰু মানে যাওঁতে সদায় মানে শাৰী কৰি ধুনীয়াকৈ থৈ যোৱা হয় আৰু যেতিয়ালৈকে আমি দোকানত থাকোঁ আমাৰ দোকানখন লেতেৰা হৈ থাকে আৰু কি দোকানলৈ খাই আছোঁ অকণমান কিছু ভাতটা খাই লওঁ আৰু এতিয়া হৈছে একেবাৰে মানে 9 বাজি গ'ল আৰু আমি ভাত খাবলৈ লৈছোঁ উঠনি ভিডিঅ' কৰি মানে দুপৰীয়া ভাত এতিয়াও ভাত খুৱাই দেখা যাব দুপৰীয়া দোকানত ভাত খালোঁ আৰু দোকান খুলি যিটো অৱস্থা হৈছে মানে অকণমানো ৰ'বলৈ সময় নাইকিয়া হৈছে অন্য নালাগে মোৰ ছোৱালীক পঢ়াবলৈও মানে সময় নাইকিয়া হৈ গৈছে তেনেকুৱা হৈছে তাৰে মাজে মাজে অকণমান চাইছোঁ নোচোৱা নহয় বাৰু আৰু এতিয়া একেবাৰে মানে ৰাতি 9 আৰু 9 বাজি গৈছে আমি ভাত খাবলৈ লৈছোঁ আমাৰ ভাতত কি আছে এবাৰ দেখাই দিছোঁ বা চাই লওকচোন বাৰু কি আছে এয়া কাপোৰ এয়া মোৰ ভাগত মাছ ইয়াতে আলমাৰীৰ ওচৰতে খাইছোঁ এইফালে জেগাও আছে কিন্তু যাওঁ আমি জেগা বেলেগকৈ যোৱা নাই ইয়াতে বহি লৈছোঁ এইখিনি ঠাইতে এইফালে আমাৰ অৰ্পিতা বাইদেউৰ মাছ ফ্ৰাই কৰিলে কেনেকৈ কৰিলে ঠিক নাই মানে এইবোৰ ভঙা চিঙা তেনেকৈ আৰু দোকানটো অকণ মাছটো দিওঁতে অকণমান মানে খেলি মেলি কৰিলে জোখোতে ভালকৈ ওজনটো কৰিছিলে কিন্তু তলত মানে এখন টেবুলৰ তলত কাটি মানে অন্যায় কৰিলে মোক মানে মাছৰ মূৰ এটা দি পঠিয়ালে আৰু মই এইবাৰ গৈ ইয়াৰ পিছৰ পৰা যদি মাছ আনিব যাওঁ তাক মই কৈহে আহিম আৰু পাৰিলে এপিচ মাছ মই বেছিকৈ লৈ আহিবলৈ চেষ্টা কৰিম আৰু সময় হ'লে ভিডিঅ'টো দেখাম বাৰু কিন্তু মই সাধাৰণতে বাহিৰত ভিডিঅ' নকৰোঁ অকণমান লাজো লাগে আৰু আমি ভাত খাই আছোঁ আৰু এইফালে আমাৰ কষ্টুৱে কুকুৰৰ দৰে পানী খাবলৈ লাগিছে মুখখন লগাই বাতিত এনেই গ্লাছো আছে নথকা নহয় কিন্তু বাতিত পানী আনিছে তাই আৰু মোৰ জিভা লগাই পানী খাবলৈ লৈছে আৰু এতিয়া আমি ভাত খাই লওঁ আৰু ইমানতে আমাৰ ভিডিঅ'টি সামৰণি মাৰিছোঁ।